Ako ebar Modi Sarkar, ako ebar Modi Sarkar. Modi Sarkar mu gampang থাকলে কি হবে? জি করবে লাগে আগতে কংগ্রেস করতে গেছি। ঠিক আছে মোদি সরকারে করি আছে বিজেপি। ওটা ভোট সবার দিছি ওটা সরকারি তো না। খালি ভোট আহি ভোট দেও। তাই ভাবি আছো ৰ। ফটো আহিল কালি পাৰা কি কৰো ক'ত দেও ক'ত নেদাও বাপৰে মানুহবিলাকৰ ৰুম দিলেও মৰাণ এতিয়া কি কৰো আমাৰ জবাব তাকে যাব লাগিব তাই আৰু বৰ পণ্ডিত নে ক'ত দিলি ভাল হয় তাইকে সুধি যাব লাগিব তাইৰ মোটামুটি যাৱাই ভাল হ'ব বাপৰে লবাই বৰ গেট দিছে তাই হান কৈ দিছে কিবা ও লবা বাড়ি করতে ওর তো দেখা নাই কি করছো? কাকা দেখিও না খাওয়া। তাকে দিবা বছর তামুল মেলিছে সংসার দিতে তুমি হোনার দরে। তাকে জলম না দেখে খাই সরতে লাগে খাবি? এই রকম খাই আছো। বাপরে পারালা ভাত খাই দি বেতে কি তামুল লাগা দিনে পান আছে। পানৰ দাম মানে কি কবি লো। এ ওরা খা। সৰু চাই খাও দে তোর লস হবা নাকি আগে খা। ডাঙৰ চাই খা। কথা নাই খা। ওই ৰ মই তোৰ টাকা যাম বুলি ভাবছিলো তোৰ গাড়ীখিনি থৈ ফেলে। এতিয়া কালি দুটা আহিলে তাকে তোর মই কেন খুঁজবা আহিলো কি বা হয় ক'ত দিলি ভাল হ'ব ক'ত দিবা খুজিছা? অকলকা ক'ত দিম বুলি ভাবছা? তাকে তোৰ কিছুমানে কয় ধু কংগ্ৰেছত দিলি ভাল হ'ব কিছুমানে কয় বিজেপিত দিলি ভাল হ'ব ক'ত বা দিম তোকে খুঁজবা আহিলো কেন মোৰ মতে দুয়োটাই চৰকাৰ ভাল। কাৰণ কংগ্ৰেছে আগতে একো বেয়া কৰি থৈ যোৱা নাছিল আৰু বৰ্তমানো বিজেপি একো বেয়া কৰা নাই। যদি বিজেপি কিবা বেয়া কৰা বুলি ভাবো কংগ্ৰেছে আগতে কিবা বেয়া কৰিছিল। গতিকে দুয়োটা চৰকাৰৰে ভুল শুদ্ধ দুয়োটাই আছে। সেই গতিকে আমি ভাবি চিন্তি ভোটটো দিব লাগিব। আগৰ পৰা ঘৰত লাগি ভাববা লাগিব। এতিয়া মই ভাবছো ভোট দিম য'তেই নহওক যিখন চৰকাৰতে নহওক আমি ভোট দিম কিন্তু আমাৰ ভোটটো কাটা যাব নালাগে। আমি কাকো বেয়া নাপাওঁ যিকোনো এক পাৰ্টি ভোটটো পাব লাগে পারলি হয় আর আমার ভোট নামাই কিন্তু এটা কথা কি আমি যে ভোট দিম এই ভোট দিয়াটো মানে ইও আহে ও যাবা ভোট ক'ত দিবি ও অমুকত দিবি ও যাবা ভোট ক'ত দিবি তো অমুকত দিবি আৰে আমাৰ ভোটটোহে কাটা যাব নালাগে য'তে দিলি আমি হয় য'তে ভাল পাওঁ ত'তে দিম। ভোট ক'ত দিলো আজিও কাকো নকাওঁ ভোট যে কালি দি আহি নকাওঁ কেতিয়াকৈ যেদিনাই ৰিজাল্ট দিব যে ভোটৰ ৰিজাল্ট আজি দিলে কোনে জিকিল বোলে অমুক পাৰ্টি জিকিল সেই পাৰ্টিকে আমি ভোট দিছিলোঁ যোনে জিকে সেই পাৰ্টিকে দিছিলোঁ বুলি সেইদিনাহে ক'ম আৰু এতিয়া নকাওঁ কাৰণ যি পাৰ্টিয়ে জিকে আমি তাহাঁতৰ লগতে আছো কংগ্ৰেছ বিজেপি কোনো কথা নাই দুয়োটাই ভাল দুয়োটাই কিছুমানে কয় কংগ্ৰেছ বোলে বয়া একো বেয়া নহয় একো ভাল নহয় দুয়োটা সমান। গতিকে আমি যিকেইটা মানুহ আমাৰ ঘৰতে 4-5টা ভোট পাব। আমাৰো আছে 100টামান আছে কংগ্ৰেছনো কোনটো ভাল কৰিছে কোনটো বেয়া কৰিছে কিছুমান ভালো কৰিছে কিছুমান বেয়া কৰিছে। মানুহে কয় বিজেপি বেয়া বিজেপিও ইমান বেয়া নহয়। এই অৰুণোদয় দিছে ঘৰ দিছে লেট্ৰিন দিছে তাত বাহিৰে লাখপতি বাইদেউ দিছে লাখপতি বাইদেউতো দিম বুলি কৈয়ে থৈ দিছে কিন্তু এটা বিজেপি এই বস্তুটো এটা বেয়া কৰিছে চাতিয়া চলি থাকিলে বোলে বাপা আৰে হেৰি লাখপতি দিদি আঁচনিটো নাপায় তেনেহ'লে চাতিয়া চলি যদি কোনোবাই আগতে জন্ম দিছিল 4টা ভোট পালা না চৰকাৰে ভোটটো যদি বেছি হয় বেছি চলি পইচাটো কিয় নাপায় দিব লাগে হয়নে? সেয়ে ভাবছোঁ সেইকাৰণে এতিয়া কাকো নকাওঁ ক'ত দিলোঁ তাকে দিয়া তাকে দিম তাকে দিম মাৰাটোতো আমি মাৰিবই লাগিব য'তে নহয় কাটা নাকাটা ভোটটো নাপাওঁ আমাৰ নাগৰিকত্ব স্বাধীন ভাৰতৰ নাগৰিক নে নাই হাতে হলকা ফটাফট তুলি দি তাকে তোৰ মোৰো কথা পাতাতে গোটাই তোলা গেল এনে তামোলখন খোৱালো না কি তোৰ এবাৰ তামোলৰ হেৰিটো উঠেলি তই না কি সেয়ে তোৰ চেফটি আহেনে নাই আজিকালি চেফটি আহে তাক মাতিছিলোঁ মলৈ ভোট য'তে দিয়া দিবি মানুহক যাই নুসুধবি আমি যাকে ভাল পাওঁ তাকে দিম আমি স্বাধীন ভাৰতৰ নাগৰিক আমাৰ ভোট কটা যাব নালাগে যোন পাৰ্টি হ'লেও ভোট পাব লাগে হয়নে নহয় কি নাহে নে কি তোৰ তাতে আহিম বুলি কৈছিলোঁ ৰ আহাই নাই দেখোন
তাই বহে আন্ধাৰত নাকত ছাতি খুললো এখনিতো বৰ ৰ'দ পৰছি এলাহে কৰি যাওঁ সি মোৰ ঘাম বাঢ়ি হৈ গৈছে বাপ্পা বাপ্পা ভাল লাগছি কিন্তু কালি ভোটটো আহ ভাল লাগছি দে 5 বছৰ মূৰত না পুৱাৰ 6টা বজাতে যাম পুৱা 6টাতকে আমি 5:30 যাই বহি থাকিম তাতে চাহপাত লৈ যাম লাগা ফল কান্তে দিলি নাই ছাতি আছে না চাওঁ হয় ফলকা চেপ্টিক চাবা যায় দেখো আহাই নাই চেপ্টিও বৰ ছয়টান মানুহে তাইক কৈছোৱে মই অলপ সোনকালে আহিবি মই গধূলি হ'লে নাখো কিন্তু ফলকা কি বহচোন এটা কথা আছে দেখো চেপ্টিটো আহিয়ে নাপালা তাকেতো চাই আহিলো ৰ নাই দু এটা বৰ ডাঙৰ কথা হ'লে কি তই আকৌ দেখৰ আৰু গমেই নাপা গমেই নাপাওঁ মই এই চাবি কিছুমান মানুহৰে যে ভোটৰ লিষ্টখন আমি কালি গামবুৰত তাকে যে লিষ্টখন আনলো কালি লগ ধৰিছিলি দে ময়ে নেগিলো বহুত মানুহৰ নাম নাইয়ে কিয় বা ক'বা নোৱাৰো নাম নাই মানে বোলে ভোটটো কাটা গৈছি কি কাৰবাৰ তাকেতো মোৰ ঘূৰি কিন্তু আল্লাহ ৰহম মোৰ গোটাইকেইটাৰে আছে 5টা মানুহ আমাৰ 5টাৰে আছে না আমাৰ এটা আছে পেহী এটা আছে তাই একবাৰো কিন্তু ভোট নেদে কিন্তু তাইৰ ভোটৰ হেৰি আহিয়ে আছে না যোৱা বছৰ হেৰি চেতি নেউলা দি আছিল নেউলাৰ বোলে মায়েকৰ আছিল বাপেকৰ নাই আকৌ বায়েকৰ আছিল কাইকেকৰ নাই তাৰপৰা আৰু আমাৰ সেই হেৰি ৰান্ধনীচেৰ বোলে ৰান্ধনীৰ আছিল গিৰিয়েকৰ নাই কিছুমান এনে হয়ে বহুত কাগজখন নহ'লি দি ভোটাৰ হৈছে নেকি গম নাপাওঁ কিবা হৈছে খালি কাল কৈছি তহঁতে লিষ্ট পাইছে যাবা মই বোলো আমি পাইছোঁ আমাৰ 5টাৰে পাইছোঁ কৈছি আমি পোৱা নাই কিয় পাৰিম না নাই কিবা কাৰবাৰ দেখিলে লিষ্ট কেইখন ইমান লাগে ন যিহেতু চৰকাৰে ভোট পাব আৰু পাবা লাগে লিষ্ট কেইখন ইমান বছৰ ভোট দি আছে দিয়া মানুহটো নহয় এই চাপটি গছমুৰি কিয় নাহে লাহে লাহে ভোটটো আহিলে দেচোন জবাই বহি আছে কি বা কৰি আছে তাত যাৱে ৰখছো নিশ্চয় এনে ভোটৰে আলোচনা কৰি আছে মোৰ যাই পেলাই অলপমান বেলেগ মাৰো ৰখচোন এনো আৰু ঘৰা মই কিনো ক'ত থাকি ৰান্ধনীৰ গিৰিয়েকটো বুলি ক'ব বহে লাগে দে ন তই বছৰ ভোট দিলে তহঁতে কি ৰান্ধনী মাৰি চাই কিহৰ মেলত চাই দিলে আমি জবা তাতে প্ৰচেছিং কৰি আছো প্ৰচেছিং কৰি আছা নেকি তাকো কালি ভোট ন মই আৰু ক'ত গম পাম মই যিহেতু ভোট নেদাও তোৰ মায়েৰে কথা কৈ আছিলো মায়াকৰ কিয় হব মায়াকৰ বোলে আসছি সেইটো ৰান্ধনীটো মায়া ৰান্ধনীৰ পুতাকেতো কি ৰান্ধনী বুলি কয় যাবা বাই আৰু ফলকাটো এনেকুৱা কি আমি ৰান্ধনী বুলি জানো আমাৰ মায়ের তো নাম আছে আমি এলপি স্কুলত এনাম সৰু পৰা পঢ়াতে আমাক ৰান্ধনী কৰি গৈছে আমি কেনে ৰান্ধনী জি নাম কথা ডাইলেক্ট ৰান্ধনী খাইছে কে তন্দে মায়ের নাম শুনি সবে হাই জি মায়ের নাম মিস্ত্রি করে বাইপেরে কাঠ মিস্ত্রি বুলি কয় না হেতু বেলেগ কথা মায়েৰে স্কুলত ৰান্ধনী কৰে ঘৰত ৰান্ধাটো বেলেগ কথায়ে তন্দে সেই বুলি ৰান্ধনী বুলি কি নজুবান বুলি মাততে লাগে গমেই নাপাওঁ নজুবান বুলি এখন পোষ্টাৰ মাত দিবি তেতিয়াই গম পাম যিহেতু নজুবান আজিহে শুনলো পুতাকৰ মুখত নজুবান আমি ৰান্ধনী বাইদেউ এটা নাম থকা বুলি জানো কিন্তু নজুবান বুলি নাজানো দে আজি পৰা কবি দে নজুবান বুলি এতিয়া সেইগিলাখান বাদ দি মায়েৰ বোলে লিষ্ট পাওঁ নাই এটা ভোটৰ মায়াকৰ পাছি বাপেৰে আব্বাৰ নাই আম্মাৰ আছে এতিয়া কি কৰিব বাপেৰে কালি এতিয়া বাপেৰে বা কি কৰে মোৰ বাপেৰে নহয় তোৰে বাপেৰে ভোট ক'ত দিম বুলি ভাবছি ভোট এতিয়া কিহত বাৰে এইটোতো মই নাজানো আব্বাই জানিব এইটো তাকেইতো আমিও ভাবছো যোনে যতে ভাল পা ততে ভোটটো দিবি আৰু মানুহবিলাক যে কৈছে কংগ্ৰেছ ভাল বিজেপি বেয়া বিজেপি ভাল বিজেপি এনেকে কিছুমান কথা কৈছে এগুলা কি কথা কৈছে আকৌ নাই যোনে যাকে ভাল পা ততে দিবি এটা কাৰো দলত যাবা নাগে যোনে যাকে ভাল পা তাতে ইমান কেইটা বিজেপি ভাল গুণো আছে বেয়া গুণো আছে বিজেপি যদি অন্য আঁচনি দি আছে তেনেহ'লেও বস্তুৰ দাম বাঢ়িছে আমাৰ পৰাই যি নহওক সেইটো চাচোন বা নিজে ভাব পাইবা কংগ্ৰেছৰ দিনত দাম কম থাকিব পাৰে ইমান সহায় দিয়া নাছিল বিজেপিৰ দিনত সহায় বিজেপি বেয়া বুলি ক'বা দুটা সমান সেইকাৰণে যাকে ভাল পাওঁ যাকে মনে কয় তাকে ভোটটো দাবাম চুইচ দাবাম যাকে ইচ্ছা তাকে আমাৰ ভোট কাটা নেগেলি হ'ল আমি ভাৰতীয় জনতা পাৰ্টিত থাকিলো মেল বাদ দিয়ে কালি য'তে দিয়া দিবি এতিয়া আৰু উঠো দে
যা কালি একদম পুৱা 6টাতে হ'লে ৰেডি হবি মই আৰু ক'ত ৰেডি হ'ম মায়েৰে কবি সেইটো আমাৰ কথা একেবাৰে ভোটত ঠাণ্ডাত পাহৰা যায় দে, মই কাম দে, কৰোঁ দে, যা দে, খাওঁ দে ময়ো যাওঁ অ ছয়টাতে বাই ready পাৰি হবি। থাপে আছলি অঁ দে যা যাওঁ দে ৰ হল কাজ দে কালি অংগনবাড়ীত লাগ পাম দে তাতে আহিব ধুবু আমাৰ সেইটো স্কুলতে হ'ব দে কাম চকাল দি আহিছি যাওঁ দে হেল্ল' গাইজ আমি এই ভিডিঅ'টো বনাইছোঁ মানে আমি অলপ মনোৰঞ্জনৰ কাৰণে গতিকে ইয়াতে যদি কিবা ভুল হয় আপোনালোকে যেন ক্ষমা কৰি দিয়ে আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেল আইকনটো দবাই দিবা জয় আই অসম।